তো গাইজ বহুত টাইম ৰখাৰ পিছত এই অনুকা প্ৰমেশ আহি পেলাক দে মোৰ বেগটো ভৰাই দে দিছা এইখান মোৰ বেগ এইখান তাৰ বেগ গতিকে এইখান আজি গাড়ীখন লৈ যাম ইয়াৰ গাড়ীখন আমি দুটা একলা অনু আৰু মই যে গেলো দেউতা ইমান দেৰি কিয় হ'ল সাৰ পাওঁতে দেৰি হৈছে নেকি ৰাতি কিবা কৰিবা কাটিছে নেকি ৰাতি কি কৰিবি একলাই সেইটো হয় দে গতিকে বোলক গাইজ যাই থাকো ওম নম শিৱায় শাওণ মাহৰ কথা ওম নম শিৱায় তো গাইজ এই কিলোমিটাৰটো চাই লওক 0 কৰি লোৱা আছে আৰু যাই পাই কিমান কিলোমিটাৰ হ'ব আপোনালোকক গোটেই দেখি আছোঁ আৰু কিমান খৰচ কিখিনি কি লাগে বৰপেটা টু ছিকিম আপোনালোকক আজি গোটেইখিনি দেখুৱাম আৰু এখানে যাই তেলটো ভৰাই ল'ম আৰু তোমাক এটা মই কথা সুধোঁ তুমি হাগিমুটি ক্লিয়াৰ হৈ আহিছা না নাই মোৰ হাগা ক্লিয়াৰ ৰাতিপুৱাই পুৱাই লাগে 5টাতে আচ্ছা ঠিক আছে তোমাৰ টেনশ্যন নাই হলি মোৰ টেনশ্যন নাই তোমাৰ আছে নাকি মোৰ অলপ টেনশ্যন আছে গাইজ মোৰ অলপ টেনশ্যনটো আছে মানে কি মোৰতো আপোনালোকক কৈছোঁ মোৰ হাগাটো ক্লিয়াৰ নহ'ল হ'ব ৰাস্তাত পেট্ৰল পাম্প বহুত পায় না ৰাস্তাত পেট্ৰল পাম্পত হাগব পাৰিম না আৰামছে আচ্ছা আৰু ইফালে হৈছে আজি বতৰ বঢ়িয়া একদম আধা তাৰ বোলে তেল আছে গতিকে 2500 টকা তেল ভৰাই লওঁ দেখা যাওক কিমান টকা তেল পুৰে কি হয় তেল চেল ভৰাই আৰু যাই থাকিব লাগিব ক'তো ৰখাৰ একো মেল নাই বাইপাছ যাই থাকিব লাগিব তো গাইজ এইটো 2500 ভৰাই ল'লোঁ ফুল টেংকি তো গাইজ আহি পালোঁ বৰ্তমান বিজনী আৰু বিজনীৰ আগত আছে এইখন টোল গেট এতে মোটামুটি ল'ব 90-95 এনেহেন টকা ল'ব যদিহে আপোনাৰ ৰিচাৰ্জ কৰা আছে আৰু যদি ৰিচাৰ্জ কৰা নাই তাক যদি পইচাটো দিব লাগে ডাবুল দিব লাগিব মোটামুটি 9918 180 টকা গতিকে আমিও গেটখন পাৰ লগে লগে ৰিচাৰ্জটো কৰি ল'লোঁ এতে ৰিচাৰ্জ কৰছা কৰিলোঁ বঢ়িয়া গতিকে এই যে কথা টোল গেট গাইজ তুমি কি মিলাই আছা ব্ৰাউন চুগাৰ নেকি এইটো ব্ৰাউন কফি হয় কিহৰ বাবে টোপনি নালাগে কাৰণে এই মানে কি বঙাইগাঁও পালো না গাইজ গতিকে অলপমান মুখৰ পৰা লিখিত ওলাই আহিছে আৰু ব্ৰাউন চুগাৰ এয়া নাম ব্ৰাউন চুগাৰ বাট কিন্তু লুক লাইক হোৱাইট সামটাইম মানে কি মাজে মাজে ইংলিছো আ যাতা হে গাইজ कैफीन फॉर फुल कंसंट्रेशन আচ্ছা তো গাইস এই 2 নম্বৰ টোল এখান দুখান টোল পালোৱে আৰু যাই থকা আগক লগেন কিমান টোল পাওঁ চাওঁ আজি মই খুদা এও খুদো আৰু কিমান টোল পাম 5খন টোটেল খালি 5খনত মোটামুটি কেই টকা মান যাব 500 টকা মান যাব 500 খালি গাইস আপোনালোকে 500 টকা খান এক্সট্ৰা কান থৈ দিয়ক টোল গেটৰ কাৰণে 1000 টকা অহা যোৱা 1000 তো গাইস এয়া চাইলক ওয়েস্ট বেঙ্গল পুলিশ বর্তমান আমি এই অসম পার হলো গাইস গতিকে আগক লগেন আর দেখে যাম যাওক জি পাৰো না কি কোৱা তুমি কি কোৱা জি আছে ঠিক আছে হা ঠিক আছে অলপ জোরে কোৱা পাব্লিকে শুনবা লাগব না ঠিক আছে কি কথা আছে গাইস যাই দেখা তেনেহলে হঠাৎ এই ওয়েস্ট বেঙ্গলৰ মুটি আৰু সেই থুৰ দি আহিবি নহলে আৰু ভূতে ধৰব দিছা গাইস এই চাওক আৰু এখন পালো টোল গেট এইখান পালো কওকচোন আপোনালোকে কমেণ্ট কৰি জনাব ময়ে কৈ দিলোঁ দিয়ক কমেণ্ট কৰবা নাংগে এই 3 নম্বৰ টোল গেট কি কৰবা চাইৰবাকে পইচাই লাগে চবকে এই হৈছে কেছ গাইস আহি তাৰমানে কি একদম বোল লাগি গৈছিল সেইকাৰণে ভাবলো এতে ৰাস্তাত দেখা পালো ডাব নাৰিকল গতিকে ডাব নাৰিকল অলপমান খাই লওঁ আৰু এই খাই লৈ আৰু যাই থাকিম তাৰমানে আৰু এৰে আপোনালোকক এটা বস্তু দেখি আছোঁ এই ৰাস্তাটো হৈছে ওৱান ৱে তাৰমানে গতিকে বেছি স্পীডত যাব নোৱাৰি গতিকে সেইকাৰণে বৰো লাগছে এটা জেগাখিনিৰ নাম কি মাদাৰীহাট আলিপুৰ ডিষ্ট্ৰিক্ট মাদাৰীহাট পাইছোঁ বৰ্তমান জেগাখিনিৰ নাম আপোনালোকক কৈ দিলোঁ এৰে পৰা যাই অলপ আগত পাম মালবাজাৰ কি বৰপেটাত আছে নাকি গেঞ্জি পিন্ধি বঢ়িয়া বঢ়িয়া চবত কৰি আৰামী ড্ৰেছ বয়া লাগছে নাকি এই ড্ৰেছটো লাগা নাই ঠিকে আছে হ'ব দে গাইস এইখানে এখন টোল গেট পালো আৰু এই দেখছে নাও কেইখান হল মনত আছে কেইখান 4 আৰু পাম এখন নাৰিকল খা মজা উলি গৈছে আজি গাইস টোল গেটে দি উলিয়াই দিছে তো গাইস এই পালো বৰ্তমান মালবাজাৰ আমি পাই গেলো
আমি ইফালেদি যাম আৰু ইফালে চিধা হয়তো চাইডে শিলিগুৰি যায় গতিকে আমি শিলিগুৰি নাযাওঁ যিহেতু আমি যাম অহেন্দি যেহেতু ট্ৰেইনেদি জানাই গাইছ আলো হয় মই একো জানো 1 বছৰ আগতে আহিছিলোঁ পাহেৰান হৈছোঁ আমাৰ মেইন আছে অনু প্ৰ মেক্স কেনে তোৰ অলপ ভাগৰ লাগছে নাকি ভাগৰ লাগিলে মোক দিবি হা দে হ'ব দে তো গাইছ যাই থাকোঁ তেনেহ'লে বুলক অলপ পিছত আকৌ লগ পাম অ'কে অ' গাইছ এটা ডাঙৰ প্ৰব্লেম হৈ গ'ল আমি গাড়ীখন ঘূৰাব লগা হ'ল মানে কি হ'ল কথাটো অহেন্দি নহয় মানে ফোন এটা আহিছিল ফোনটোৰ কাৰণে ওলমোলা লাগি গ'ল গতিকে আমি ইফালেদি ঘূৰিলোঁ ঘূৰি আৰু আঘাতে যাই অহেন্দি যাব লাগিব গতিকে বোলক যাই থাকোঁ গাইছ মানে কি এইটো আপোনালোকক কৈছিলোঁ অলপ আগতে যে মালবাজাৰৰ চক বুলি কিন্তু এইটো নহয় মালবাজাৰৰ চকটো এইটো চাইডেহে যাব লাগিব আঘাতে ঘূৰাই দিব লাগিব আমি গৈছিলোঁ এইফালে বেক চাইডটো দি গতিকে সিফালে নহয় ভুল হৈছে চৰি গাইছ চৰি শক্তিমান মাফ কৰি দিব গতিকে আমি যেনেকৈ এইবিলাক যে গাড়ীবিলাক যাই আছে গেছ HP গেছ আমি তাহাৰ পাছে পাছে যাম এখন হঠাৎ যাম ড্ৰাইভাৰ ষ্টাৰ্ট দিয়া তো গাইছ মেইন লাইনত আহি গ'লোঁ চিধা চিধি চাওঁ আৰু কিমান দূৰ আছে এইফালে মালবাজাৰক লগিন গাইছ এই দেখাই পাইছে এইটো হৈছে এটা যন্ত্ৰণা ওৱান ৱে এই লাহে লাহে এখনৰ পিছত এখন এনেকৈ লাহে লাহে যাই থাকিব লাগে গতিকে অসম আৰু বেংগলৰ মাজত কি পাইছা ডিফাৰেঞ্চ তুমি অসম আৰু বেংগলৰ মাজত মই ডিফাৰেঞ্চ এই পাইছোঁ অসমৰ ৰাস্তা বহুতে ভাল বেংগলৰ কৰি বেংগলত মই অলপ বেয়া পাইছোঁ মাজে মাজে কিন্তু ভিডিঅ'ত মই অনা নাই বস্তুখিনি অলপ আৰু ওৱান ৱে বেছি হৈছে আৰু এতে ওৱান ৱেটো বেছি আমাৰ তাতে কিন্তু বহুত ভাল হৈছে আগত কৰি আমি বহুত ধন্যবাদ অসম চৰকাৰক বিশেষ সেইদি বানপানীৰ সমস্যা সমাধান কৰিব নোৱাৰিলেও কনষ্ট্ৰাকশ্যন লাইনৰ এইটো ৰোডৰ যিটো ফেচিলিটি পৰিবহণৰ সেইটো ভাল কৰিছে মামা লাভ ইউ তো গাইছ চিধা আপোনাৰ মানে কি জলপাইগুৰি আৰু শিলিগুৰি গতিকে আমিতো অহেন্দি নাযাওঁ আমি যাম মালবাজাৰ হৈ তো এইটো ৰাস্তা মালবাজাৰ যোৱা ৰাস্তা গতিকে অহেন্দি আমি ঘূৰাই দিলোঁ এইবাৰ সঠিক ৰাস্তাতে আহিলোঁ আগৰবাৰ ভুল হৈছিল 270 কিলোমিটাৰ বৰপেটাৰ পৰা কিমান হোৱা হ'ল 270 কিলোমিটাৰ আমি আহিলোঁ আমি ষ্টাৰ্ট দিছিলোঁ 6:45 না এখানে আমি মালবাজার ঢুকলাম না বেঙ্গলি আছে না বেঙ্গলি বলতে হবে না হলে ধুলাই দিব ঠিক আছে আমি অল্প অল্প বলতাম এইটা বাজিল তোমার 12:32 বাজলাম ঠিক আছে ঢুকলাম এখানে যাই কেনে পুরা ঠুকলাম আমি মুখত চেকৰ আছে না মুখত চেকৰ পেটটো আমি ঠুকলাম ঠিক আছে গাইজ বলো তাহলে যাই থাকে আমাৰ ইয়াৰ পেচাব কৰাটো খুব লাগি থাকে গতিকে সি পাছফালে পেচাব কৰি আছে অলপমান গাড়ীখনক ৰেষ্ট দিয়া হেনো হ'ল আৰু এইটো হৈছে মালবাজাৰ যোৱা ৰাস্তা এৰে পৰা 47 কিলোমিটাৰ আৰু গুৰিতে আছে এইখন এখন চাহ বাগিচা এইখন বহুত ধুনীয়া হৈছে পেচাব কৰা হৈছে তাহলে তুমি পেচাব করলাম মুটলাম হয়ে গেল এখন আমি আবার যাব মানে फिर से जाऊंगा তাহলে গাইস আবার যাই থাকে আমি ওখানে আবার যাই থাকে কত যায় রয় এদিকে গেলি দেখো এই বাঙালি ভাষা কই আসলো আৰু এই আবার তুমি আমরাকে তুমি এৰি গৈছিলা তুমি পাহেছে তই যে ভিডিও কৰি আছা পাহেছা ভিডিও কৰি আছে পাগলা হৈ জানাকে এৰি আৰু কত যা তুমি শীতত নাত খানা তো গাইস দেখছে মোক এৰি যাব হলছিল ফুলতে মই ইফালে ভিডিও কৰি থাকোতে ইয়াৰ মোক এৰি যাব হলছিল এইখিনি কথা তুমি বাংগলিতে বলো আমি তোমাকে সারে যাইতাম বেশি ভিডিও করে থাকলে তুমি শীতে থাকবা বাইরে যাবা না তো বর্তমান যাই আছো মালবাজাৰৰ বাগে গতিকে যাই পালে আপোনালোকক তাতে অলপমান যদি পাৰো ষ্টপেজটো একবাৰ দেখি দিম গাইস পাহাৰত যা কথা না গতিকে হাৱাটো অলপ গাড়ীৰ চেক কৰি লওঁ বলক তো গাইস আৰু এখন টোল গেট পালো এই 5 নম্বৰ এখন আছে স্যার ইয়াৰ পিছত আর নাপাওঁ এখন খতম লাষ্ট এখন ওকে বাই 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 তো গাইস এই জায়গাখিনি খুবই ভাল লাগছে বিৰাট ছায়া গতিকে এতে অলপ ৰখো আমি গৰুমাৰা ন্যাশনাল পার্ক কি এখানে গৰুমাৰা ন্যাশনাল পার্ক
গতিকে এটা অলপ ৰখো আৰু ফটো চটো উঠবা নাকে কিবা ফটো উঠি হয় নাকে তো হ'লে বোলা আমি অলপ নামি দিওঁ গাড়ীৰ পৰা এই চাওক কি বঢ়িয়া ঠাণ্ডা একদম মজা জাগা গাছ দেখছে এই গাছ দেখছে গাছ গছনি মোকো দেখুৱাওঁ ৰ'ব মই মোক দেখুৱাই নাই আজি হয় না মই মোক দেখুৱাওঁ ৰ'ব গাই মই UPS উপম চলিহা অনু কি কিবা ল'বি নাকি শ্বট তত ল'বি কি আৰু শ্বট ল'ব গাইজ জীৱনটোৱে শ্বট হৈ গৈছে এনেকৈ না দুটাই কথা পাতি লাহে লাহে আহি আছোঁ আৰু অলপ আগত যাই ভাতটো খাব লাগিব নহয় এখন তাৰমানে বেংগলী কথা কোৱা নাই ইয়াৰ জেগাখিনি দেখা পাই অলপ আহি গৈছে নিজৰ ভাষা আহি গৈছে না কি কোৱা হে yes bro right yes তো গাইজ মালবাজাৰ পাই গ'লোঁ মালবাজাৰ পোৱাৰ লগে লগে বাকীখিনি নকওঁ দিয়ক সেইখিনি কি কয় এখন আমি বিচাৰি আছোঁ কি হোটেল ভাতটো খাব লাগিব আৰু ভাত চাত খাই উঠি এখন লাভা কোনবাকেদি যায় সেইটো চাব লাগিব তাৰমানে আগত জহেন্দি মানে মেইন যাৱা ৰাস্তাটো আছিল তেষ্টা নদী দি না সেবক হৈ আমি যাব নোৱাৰোঁ আমি এখন বেলেগ ৰুট এটা ল'ব লাগিব মানে কি সিমুখেদি ৰাস্তা ব্লক হৈ আছে লেণ্ডশ্লাইড হৈছিল গতিকে আজি যাই পাওঁতে দূৰ মানে দেৰিটো হ'বই ৰাতিও হ'ব যেন পাইছোঁ গতিকে বোলক যাই থাকোঁ আৰু হোটেলখনো বিচাৰি থাকোঁ অলপ আগত আছে মানে মালবাজাৰ আমি পাৰ হৈ অলপ আগত আহিলোঁ মালবাজাৰ নাপতে আছে কিবা কেলটেক্স হোটেল পালোঁ আৰু ইয়াতে ভাতটো খাই লওঁ আৰু আপোনালোকে ভাবিব পাৰে মই গেঞ্জি পিন্ধি আছোঁ বা এই কৰি আছোঁ ইমান দূৰ জেগাত আহি মানে কি গৰমত ধৰি আছোঁ তাৰমানে চব খুলি দিছোঁ গতিকে বোলক ইয়াতে কি বা পায় কিবা নাপায় খাটো খাই লওঁ তো এই ভাত আহি গ'ল দালি চব্জি নিৰামিষ মানে ঢেঁকা শাকো আছে নেকি অঁ গাইছ ঢেঁকা শাকো আছে মানে শাওণ মাহ চলি আছেতো সেইকাৰণে কিন্তু এই যাৰ পাছত এই চব খাবই এই হৈছে ভগৱান বুজি পাইছে মোৰ এইবিলাক নাই শাওণ মাহ মাছ মাংস যোনদিনা বাদ দিম সেইদিনাৰ পৰাই ভগৱান শাওণ মাহ পালিম অ'কে বাই এখন খাওঁ গাইছ হা বাই বাই তো গাইছ ভাত চাত খাই উলিয়াইলোঁ আৰু যাই থাকোঁ এথেন आप नहीं बोलने से भी रुकता मैं देखा तभी रुका है आपको देख के नहीं रुका अरे सर हम निकला तभी तो रुका ऐसा बोलने से कहाँ होता है हर जगह में फाइन लगाने से नहीं होता है अभी सिग्नल दे रहा है अभी मैं जा सकता हूँ सिग्नल तो पार क्रॉस नहीं किया ना सिग्नल कहाँ पर है क्या दिखाएगा नौकरी खाएगा तो गाइस केस तो हल्की सिग्नल तो আছিল আগফালে সেইটো আমি ক্ৰছ কৰি জানাই তাৰ কথা মানে কি পইচা লাগে পুলিচটো অসমৰ গাড়ী না AS15 দেখা পাইছে ভাবছাগে আহাৰ মুৰ্গাটো মাৰো লাইসেন্স কেন ফটো তুলে ৰাখলা আগত দেখেন ফটো মাৰছে বোলো মাৰাটো মাৰ কিন্তু সেম গাড়ী এখন ওয়েস্ট বেংগলৰ তাতে আগত দেখেন এখন গাড়ী এখন ৰামে ৰখাই থৈ দিছে তাৰ একো নাই কিন্তু আমি ক্ৰছও কৰা নাই ক্ৰছ লাইনটো যিটো সিগনেলটো দিয়া আছে সেইটো আগফালে আছে গতিকে আমি ৰখিম ক'ত এতিয়া ৰখিম না ইফালেতো ৰখিম না ইফালেতো আমি ক্ৰছ কৰি জানাই তাক লাগে পইচা আৰু এইবিলাক হৈছে কেছ গতিকে আগক লৈ কিনে আৰু কি কি কেছ ঘটি থাকে আপোনালোকক প্ৰতিবেদনটো দি থাকিম আমি নাকি তো গাইজ এই দেখাই পাইছে লাভা 54 গতিকে এৰে পৰা আমি লেফ্ট টাৰ্ণ ল'ম গতিকে লাভা হৈ যাম বুলি কৈছিলোঁতো মানে সেইফালে সেৱকৰ বাগে ৰাস্তা ব্লক হৈ আছে গতিকে বোলক এইফালেদি আমি যাই থাকোঁ গাইজ এৰে পৰা আৰম্ভ মানে আপক লৈ কিনে উঠি থাকিম পাহাৰ এই দেখিছে না এই আপ পালোঁ আৰু এৰে পৰা আপ পাই থাকিম আৰু ইফালে কি বঢ়িয়া চাওক চাহ বাগান আছে ৰাস্তা চাওক কি মজা গাইজ দেখছে এৰে গাইজ চাহ বাগানৰ এৰিয়াটো প্ৰকাণ্ড এৰিয়া মানে কি শেষে হৈ অহা নাই বৰ্তমানক লগিন এইবিলাক চাই লওক দেখছে দৌ বাগে ইফালেও আৰু এই পাহাৰ ওলছে আৰু লাহে লাহে গাইজ এই টেগবিলাক চাওক এই চাইডত ব্ৰো বুলি যে লেখা আছে মাইণ্ড ইউৰ ব্ৰেক্স ইউৰ মাইণ্ড কি লেখা আছে মাইণ্ড ইউৰ ব্ৰেক্স অৰ ব্ৰেক্স ইউৰ মাইণ্ড টেগবিলাক পঢ়ি মজা লাগে গাইজ মজা আৰু বৰ্তমানলৈকে আমি লাভা পা নাই লাভা আৰু 36 কিলোমিটাৰ আছে সেইখিনি জেগা পালি আৰু ভাল লাগব অলপ ঠাণ্ডা নাং এটা ফিল এটা আহিছে মই স্পৰ্টিংটো পিন্ধিব লাগিব জানে পাইছোঁ গাইজ ইফ ইউ আৰ মেৰিড ডাইভৰ্চ স্পীড কি লেখা আছে এইবাৰ ইফ ইউ আৰ মেৰিড ডাইভৰ্চ স্পীড ইউ আৰ মেৰিড
ডাইভোর্স স্পীড এইটো ডাইভাৰ্স দিবা দিছে স্পীডক ডাইভোর্স যদি মেৰিড লাহে স্লো ড্ৰাইভ লং লাইফ দ্যাটছ অল ডাঙাটোৰ কাণখন হপ মাৰি ধৰছে না অলপমান অলপ অলপ আহিছে না তই গাড়ী চলাব লাগব চলাম দে আগত দিবি মোক দিম দে অঁ লাভাত দিম লাভাত হ'ব দে লাভাত এই কাণ চান হপ মাৰি ধৰছে একদম তাৰমানে ওপৰত উঠিলে হয়ে এইটো চিষ্টেম কাণ চান হপ মাৰি ধৰে গতিকে যাই থাকোঁ আৰু ইয়াৰ পাছত ড্ৰাইভাৰটো অলপ চেঞ্জ কৰি ল'ম বুলি ভাবছোঁ তাৰো সেই হৈছে অলপ কষ্ট হৈছে বহুত চলালা সি অলপমান আপোনালোকক লোকেশ্যন দেখাওঁ ৰ'ব ড্ৰিংক এণ্ড ড্ৰাইভ এ ফেটেল ককটেইল এই যে পাহাৰ আৰু এই হৈছে ছাগলী দেখি না ছাগলী কেইটা এই ছাগলী এই বৰষুণ দিছে গাইছ গ্লাছত চাওক পাইছে না এই বৰষুণ আহি গ'ল এইফালে ক্লাউড চাওক এই আহিলা কাৰ এথানে ক্লাউড দিব এথানে ৰ'দ দিব এই একদম মেঘ হৈ আহিছে গতিকে বোলক যাই থাকো গাইছ এই আগত চাওক মই জুম কৰি দেখি দি আছোঁ এই দেখছে না এটা মানে সৰু সুৰা কাৰণ লেণ্ডশ্লাইড হৈছে অলপমান গতিকে ৱাৰ্কাৰবিলাকে কাম কৰি দি আছে এই সেই শিল বাগৰিছে এই ওপৰৰ পৰা তাৰে পৰা বোলক যাই থাকোঁ লাহে লাহে ভগৱানৰ নামটো লৈ লৈ গাইজ ক্লাউড চাওক মেঘখান অলপ আগতে নীলা হৈ আছিল তোৰ গাড়ীত ফগ লাইট আছে না নাই চব আছে হ'ব টেনশ্যন নল'বা লাভা অ'কে অ'কে মোক দিবা নললি তুমি লাভাত আছোঁ এই ক্লাউড চাওক গাইজ ডাউৰি আছে ভাগ্য ভাল হয় না আপি তিৰি নানিলো যে লগত কি হ'লা কয় লগত থহা আনবা লাগলা হয় না কলা থহা এই চাওক গাইজ ক্লাউড এই লাইট জ্বলি আহিছে গাড়ী দেখছে এই আগততো আৰু পাম এই লাভা পাই নাই ইয়াত আমাৰ মোটা লাগি থাকে মুঠছে আৰু কিন্তু জিন্দগীটোত আৰু আমি এথান মানে কি লাভা পাবা আৰু 10 কিলোমিটাৰ আছে মোটামুটি অলপমান এতিয়া ৰেষ্ট ল'লোঁ আৰু অলপ আপোনালোকক নাজাৰাটো দেখি আছোঁ মই কি বঢ়িয়া সি মুতি আছে তাক ইগন'ৰ কৰক বাৰু সেইটো নাচাব এই কি হ'লে তোৰ এই কিবা কাম ৰৈছে বৰলে নাকি বৰলে গুৱাহাটীতে ঘৰ সেই বৰল নহয় অৰিজিনেল বৰল কুঁৱলী পৰছে আৰু এগেইন এইফালে দেখে দিয়া দেখছে মজা মজা গাইজ ফুল এনজয় গাইজ অলপ ময়ো মূৰ্তি লওঁ গাইজ এথানে ক্লাউড নাছিল এতে গাত পৰি আছে আপোনালোকে দেখা পান নাই টপা টপি দেখিছে ন কেনে একদম হেৰি হয় অন্ধকাৰ হেন হৈ গ'ল আৰু ঠাণ্ডা বঢ়িয়া লাগছে বঢ়িয়া গেঞ্জিৰি পিন্ধা পৰা হৈ আছে আৰু গাইজ ফাইনেলি বৰষুণ জোৰে আহিল এই গ্লাছখন উঠাব লাগিব কেনেহেন লাগি আছে তোমাৰ অলপ ভয় লাগছে না ৰাস্তা বাকী আছে আৰু আগত অনলি থ্ৰিল আচ্ছা বোলা হ'লে যাই থাকা বৰষুণৰ বতৰত মই নাই উঠো মটৰত পুৰা যাই থাকিব লাগিব গাইজ হতাৰ যাই থাকিব লাগিব আল্টিমেট বৰষুণ দিছে আল্টিমেট এই দেখছে না এইফালে যাওঁ একো দেখা নাপায় মোটামুটি আপনার টার্নিং কেটা কি জানেন এই দেখছে গাড়ি লাইটটা জ্বলাই লৈছে লাইটটা জ্বলাই লো মোবাইল নাচবেছেন মই চাম দা গাইজ এই চাওঁ বৰষুণ চেছ এতিয়া আৰু বৰষুণ নাই
গতিকে এনেহেন মৌ মায়াবিলাক আহিয়ে থাকিব ইয়াতে এই বৰষুণ এই ফগ এই ৰ'দ এই যে কথা এইফালে চাওক আৰু ফগ কিবা দেখা পাইছে গাইজ মই একো দেখা পোৱা নাই কুলি চাইনবোৰ্ডখন দেখাই নাপায় এই চাওক গাইজ কেনে কুঁৱলী দিছে একো দেখা পোৱা নাই গাইজ বতৰ দেখছে কি মজা বতৰ ক্লাউড চাওক যিটো ঠাণ্ডা ফিল পাই আছো কি ক'ম আৰু বিৰাট বঢ়িয়া লাগছে মজা একদম হাও এইফালে মুটি আৰু মুতছে কিন্তু আৰু জিন্দাগীত মুতছে কিন্তু গাইজ তামাম মুতছে মুটিয়ে দেখে গাইজ ৰাজৰ ফিল্মখন যে শ্বুটিং লৈছিল সেনেহেন পাই নাওক চাওকচোন গাছবিলাক আল্টিমেট গাইজ আল্টিমেট ঠাণ্ডা লাগছে আৰু অলপ অলপ বৰষুণ দিছে গতিকে একদম মানে কি ঠাণ্ডা লাগি গৈছে গতিকে স্পৰ্টিংটো পিন্ধিব লাগিব গাইজ বিৰাট ঠাণ্ডা দিছে কি হলি গাড়ীখন চলাব পাৰিবি না তই নৰা হা আৰামছে গাড়ী মই চলাম না তই একবাৰ চলো হ'লে গাইজ এবাৰ মই চলাম গতিকে ই অলপ ৰেষ্ট ল'ব বোলক এবাৰ যাওঁ ঠাণ্ডা লাগছে তো গাইজ বোলক যাই থাকোঁ নাকি দে ষ্টাৰ্ট দি এই ব্ৰেক কোনডাল আছিলে খাও खत्म बाय बाय टाटा गुड बाय गया এই অল হ'ব দে নহয় দা পাইছো না বহুত দিন জানাই না বহুত দিন ক'ত জানাই মাজুডাল আছিল নাকি না মাজত দেল ব্ৰেক ওপৰত আছে ওপৰত এইতে ওপাৰে এই নিকাল বহুত দিন চলা নাজানো না গাইজ তো গাইজ মোৰ গাড়ী চলোৱা কেঞ্চেল হ'ল তাৰমানে মই অলপ ব্ৰেকডাল পাইছোঁ মানে কি বহুত দিন চলা নাছিলোঁ তো বহুত দিন চলা নাই মানে মিছাও কৈছোঁ দিয়ক মোৰ আজি ফাৰ্ষ্ট টাইম আছিল ইয়াত তাৰমানে কষ্টটো দেখা পাই মই ভাবিলোঁ মই অলপ চলাম হাতে মই পাহৰি গৈছিলোঁ যে মই চলাবাই নাজানো মানে ব্ৰেক চেক কহেন কি আছে আৰু এনে ৰাস্তাত আৰু ক'ত চলাব গতিকে পাৰোঁ যদি নাহাবাৰ শিকিব লাগিব না কি হা যাওঁতে শিকবি দে ৰিটাৰ্ণতে আহোঁতে শিকিম ডাইৰেক্ট এতিয়া চলাম আৰু গাইজ গতিকে বোলক যাই থাকোঁ ডাইৰেক্ট সেৱক ব্ৰিজৰ তলত একদম গাইজ লাভা পাই গ'লোঁ আৰু এয়ে হৈছে লাভা আপোনালোকক দেখলোঁ যে এনেকৈ এনেহেন এইবিলাক এই বৰষুণ এথেনে ৰ'দ এথেনে কুঁৱলী তাৰমানে বতৰৰ মহিমা একো ধৰিব নোৱাৰি এথেনে ঠাণ্ডা যদি নেথেনে ৰ'দ এনেহেন তাৰমানে কণ্ডিশ্যন ড্ৰাইভিং কৰি কেনে পাইছা ফাইন ঘুমটি চুমটি লাগছে নাকি ন লগা নাই না আৰু গাইজ ঘুমটিৰ কাৰণে লৈ আহিছোঁ কফি খাৰ কাৰণে কাপ ঘৰৰ পৰা লৈ অহা হৈছে এটা কফি বাকিম পানী ঢালিম আৰু খাই থাকলে হ'ল ঘৰৰ পৰা চব আনিছোঁ এই পানীৰ বটল তলত দেখিছে ন পৰি আছে এই আৰু এনেহেনকৈ যাই থাকিব লাগিব আৰু না কি কয় যাই থাকোঁ কি পাওঁ নাজানো আৰু কহেন কি পাওঁ যাইহে আছোঁ গাইজ ৰাস্তা দেখিছে ৰাস্তা বয়া বৰ্তমান এতিয়া অলপ গতিকে আমি অলপ ৰাখিব লগা হৈছে গাড়ীখন ইয়াতে তেওঁলোকক যাব দিব লাগিব চব একদম সেই মাৰি মাৰি আহি আছে দেখিছে এইটো কি মাৰা বুলি কয় বাহিৰলো পাঁচ মাৰি আহি আছে মানে ফগত ধৰি এইখিনিত নাই বাৰু ফগ এথেনে তাৰমানে আপোনালোককতো আগতে কৈছোঁৱে যে এথেনে ফগ এথেনে ফগ এথেনে মানে সেই আৰু পোহৰ আন্ধাৰ এই আৰু এই গাইছে এগেইন আৰু এই পালোঁ এইখিনি লাহে লাহে যা দেই লাহে যা আগত কি আছে আকৌ দেখাই নাপায় দেখছে গাইছ ডেঞ্জাৰ আৰু এগেইন বৰষুণ আহিল আৰু
এই বৰষুণ এগেইন তো গাইজ আহি বৰ্তমান এই কালিম্পঙৰ ৰাস্তা সোমালোঁ কিন্তু আমি কালিম্পঙৰ বাগে নাযাওঁ মানে আমি তো ডাইৰেক্ট মানে কি ছিকিম যাম মানে ৰাংপো হৈ যাব লাগিব তো আমি এটা বেলেগ ৰাস্তা ল'ম এথেন গাইজ তো গাইজ ফাইনেলি বিচৰি অলপমান হাবাথুৰি খাইছিলোঁ মানে মিষ্টেক হৈ আছিল বস্তুবিলাক বিচৰিব নাছিলোঁ তো মানে কি ৰাংপুৰ ৰাস্তাটো পালোঁ ৰাংপুৰ যাব মানে ছিকিম যাব ৰাস্তাটো এটা টেনশ্যন নাই চিধা যদি যাই থাকলে হ'ল আমি তাৰমানে এই তলেদি যদি যায় আপোনালোকে এইফালে কালিম্পং মই যোৱা বছৰ আহিছিলোঁ কালিম্পঙত গতিকে এইবাৰ কালিম্পং নাযাওঁ এইবাৰ যাই আছোঁ ছিকিম আৰু এইফালে ভিউ চাই লওক গাইজ আপোনালোকে অলপমান নাও ৰ'দ দিছে অলপ বৰষুণো আছে কিবা ক'বা নাকি হে Rasta, I am concentrating on the road, man. Okay. তো এনেহেনকেন আহি আছোঁ আৰু খুজছোঁ দুই একবাৰ ৰাস্তা ভুলো হৈছে অলপ চলপ চ' সেইখিনি ভিডিঅ' নকলোঁ আৰু মানুহটোৱে বেয়া পাব বুলি একজনক লিফ্ট দিলোঁ তেওঁ অলপমান ৰাস্তাটো দেখাই দিলা আৰু দেখাই দিওঁতে আগৰবাৰ মই যিহেতু আহোঁতে একজন মানুহক লগ পাইছিলোঁ লগ পাওঁতে তেওঁৰ ৰেষ্টুৰেণ্টখনত সোমাই মাথন তেওঁকো মই লগ কৰিলোঁ তেওঁক চিনাকিটো দিলোঁ বহুতে ভাল পালাক তেওঁৰ লগত মই এখন চেল্ফি উঠিছোঁ তেওঁৰ মই ফটোখন মই মোৰ ব্লগটোত দি দিম আৰু আগৰবাৰ যোনখন ফটো আছিল সেইখনো আপোনালোকক দি দিম তেওঁ যোৱা বছৰ মোৰ ঘৈণীক এটা মানে ফুল এটা গিফ্ট দিছিল চ' মানুহটো বহুতে ভাল লগো কৰিলোঁ বহুত ভাল লাগিল তো এইখিনি আৰু এইবিলাক এই চাই থাকোঁ আৰু নাকি হা গাইজ মানুহৰ ঘৰবিলাক চাওক জেগা সৰু হ'ব পাৰে ৰাস্তাই চেপা হ'ব পাৰে এক টুকুৰা প্লাষ্টিক পাইছে না চাওক ন' প্লাষ্টিক বৈদ্য চাফা দেখছে প্লাষ্টিকৰ মেলে নাই তো গাইজ এই পালোঁ আমি ইচ্ছাপুৰহাটী এই ইচ্ছাপুৰহাটীৰ পাহাৰ আহি গৈছে গাইজ পাহাৰ এথান আৰু মোটা লাগছে এই মুঠপা যাই আছোঁ আৰু মোটা জেগা হৈছে ইয়াতে এই ইচ্ছাপুৰহাটী পাই ন জেগাখিনি অলপ কিন্তু ইয়াতে নদী আছে এই চাওক এইফালে এটা আমাৰ মোটা লাগছে কিন্তু মোটা জেগা এইফালে আৰু মোৰ ভয় লাগে অন্য একো ভয় নালাগে মোৰ ভয় লাগে কেৱল জোকো বৰষুণৰ বতৰ তাতে আৰু জোক উঠাই ভয় লাগে আছে জোক আছে নাই না গতিকে জোক নাই বোলে চেফ গতিকে মুটি লওঁ মুটি চুটি উঠি আগত এখন দোকান আছে তাতে অলপ চাহটো খাই ল'ব লাগিব গাইজ না কি কয় আৰু চাহ খাই বেছি টাইম নাই মোটামুটি আধা ঘণ্টা 45 মিনিট পিছত ৰাংপো পাই যাম আৰু ৰাংপুৰ পৰা ছিকিমো বেছি দূৰ নহয় চাওঁ যাই থাকোঁ ৰাংপুৰ অলপ ৰেষ্ট ল'ম গতিকে ভিডিঅ'টো আপোনালোকে চাই থাকিব বহুত কষ্ট কৰি আহিছোঁ গাইজ তিৰিক নকওঁ মনে গতিকে চাব হা তো গাইজ এই দোকানখনত অলপমান মানে কি চাহ তাহ অলপমান খাই লওঁ আমাৰ চাহ আৰু ম'ম' তো বোলক ভিতৰত লৈ যাওঁ আপোনালোকক দেখি আছোঁ তো এই হৈছে ৰেষ্টুৰেণ্টখন তই কি খাই আছা কফি আৰু আমাৰ অনুকাই খাই আছে কফি আৰু অলপ পাছত আহি যাব ম'ম' আৰু কফি খাই ডাইৰেক্ট যাই থাকিব লাগিব গতিকে ভিডিঅ'টো চাই থাকিব তো আহি গ'ল ফাইনেলি এই ম'ম' চাটনি চুপ এই খাই চুপ হৈ থাকবি বুজিছানা চুপ একো কথা নকবি ডাইৰেক্ট তাতে ৰাংপুৰ হ'ব খেলাখন ঠিক আছে খাৱা তো গাইজ খাটো ষ্টাৰ্ট দিওঁ বাকীখিনি ভিডিঅ' আৰু নেদেখোঁ
ইমান দেখি থাকিব ভাল নালাগে তাৰমানে লোভ চোভ লাগব পাৰে না এবাৰ পানী চানী পৰিব পাৰে সেইকাৰণে অলপ চুপ দিছোন চুপ সেই চুপ নহয় এই চুপ দি খাই থকা চুপটো দি তাকে ও তই আৰু কি চুপ দিয়া লো চুপ থাক তো গাইজ গধূলা হৈ আহিল মানে আন্ধাৰ হৈ আহিছে গতিকে লাহে লাহে আমিও যাব লাগে এৰে পৰা আৰু এই ভিউটো হৈছে এই ৰেষ্টুৰেণ্টখনৰ পৰা খিৰিকী দি এনেই অলপ কৰিলোঁ এনেই থাকাত কৰি তো গাইজ ম'ম' চম' খাই অল্লো আৰু এইখিনি যিখিনি পাৰোঁ আৰু গধূলাৰ ভিউটো দেখুৱাইছোঁ আপোনালোকক তো এইখিনিয়ে আৰু গতিকে এথেন যাই থাকোঁ আৰু যাই থাকি পেলাই অলপ চচুৰ বাৰি এথেন আৰু ডাইৰেক্ট লগ পাম ৰাংপুৰত লগ পাম এথেন বাই বাই গাইজ ফোনত চাৰ্জো নাই গাইজ অলপ ভয় লগা হেন হৈ আহি আছে বৰ্তমান পাকিস্তানতে দেখা পাইছো বৰ্তমান এই ইফালেদি আপোনালোকক দেখি আছো এইটো তিষ্টা নদী এই তিষ্টা নদীটো পাইছো এই তিষ্টা নদীটো পাইছো এইটো দেখিছে ন আৰু ইফালে চাওক কেনে আন্ধাৰ খিট মিটা আন্ধাৰ হৈছে লাহে লাহে যাই থাকিব লাগিব অলপ অলপ জাষ্ট মানে কেটে পোহৰ আছে তো একদম লাহে 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 যাই থাকিব লাগিব গতিকে ৰাস্তা হৈছে বৈদ্য একা বেকা গতিকে যাই থাকো আৰু যদি পাৰোঁ আগক লগিন দেখাম যদি ফোনটোত চাৰ্জ থাকে গতিকে চাই থাকিব এইটো নদীটো ন তিষ্টা নদীটো ইফালে আচ্ছা তো গাইজ দেখাই পাইছে আন্ধাৰ কেনে এতে ভূত চুত নললিয়ে ভাল হেতেন আৰু ভূত নললেও কথা নাই বাঘ চাঘ নললে হ'ল মানে চৰি ভূত নললেও কথা নাই বাঘ নললে হ'ল গতিকে আন্ধাৰ হৈ আহি আছে ভাল লাগি আহি আছে বঢ়িয়া তো গাইজ দেখা পাইছে কেনে জাগা একদম চুমচান আৰু ইফালে মানে ড্ৰাইভাৰ হৈছে প্ৰ' লেভেল ড্ৰাইভাৰ একদম গতিকে ভিউবিলাক চাই লওক ৰাতিৰ ভিউটো দেখি আছোঁ বৰ্তমান বহুতে আৰু ৰাস্তা একদম নেৰো ৰাস্তা বহুতে একদম চেপা চেপা ৰাস্তা তো গাইজ ৰাস্তাত এটাও মানুহ নাই বৰ্তমানক লগিন মানে চবে ভাত চাত খাই ঘুমাইছে যেনে পাইছোঁ মানে কি হ'ব আৰু গম পোৱা নাই ইয়াৰ বৰ্তমানক লগিন আহি পাই নাই আৰু বা কিমান দূৰ আছে মোটামুটি আৰু মোটামুটি 5 কিলোমিটাৰ গতিকে আহি পাই এই চব মানে গাঁও এৰিয়া টাইপ মেইন একদম টাউনটো পা নাই ৰাংপুৰ পালি আৰু টেনশ্যনটো নাই গাইজ গতিকে বোলক যাই থাকোঁ তো গাইজ ফাইনেলি পাই গেলো ৰাংপুৰ এথানাত টেনশ্যন নাই এথান ৰাংপুৰ হোটেলতে থাকোঁ না কি কৰোঁ আপোনালোকক আগক লগিন যাই দেখি আছোঁ ভিডিঅ'টো চাই থাকিব গাইজ স্কিপ নকৰিব কিন্তু বহুত কষ্ট হৈছে খৰচা আছে তো গাইজ ফাইনেলি ছিকিম পালোঁ এইখিনি এটা ৰুম লৈছোঁ আৰু এই ৰুমত আজি ৰাতিটো থাকিম এখন ৰাতিপুৱা আপোনালোকক গোটেই ভিডিঅ'খিনি দেখি আছোঁ বৰ্তমান বৈদ্য টায়াৰ হৈ আছোঁ গতিকে বৰ্তমান বাই বাই